हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे आरो আজি মই লৈ আহিছো কেৰাহী কেনেকৈ সাফা কৰে হেতু দেখুৱাম আৰু ঔষধৰ কভাৰে পেলনীয়া ঔষধৰ কভাৰে কেৰাহী কেনেকৈ সাফা কৰে হেতু দেখুৱাম আহকচোন ভিডিওটো আৰম্ভ কৰো আৰু স্কিপ নকৰি সম্পূৰ্ণকৈ চাব তেতিয়াহে গম পাব যে ঔষধৰ কভাৰে কেনেকৈ কেৰাহী সাফা কৰিব পাৰি একেবাৰে সহজ ঘৰুৱা পদ্ধতিৰে দেখুৱাইছো আৰু এই বস্তুটো সকলো ঘৰতে যেতিয়া সেই কাৰণে মই দেখুৱালো ঔষধৰ কভাৰে কেনেকৈ কেৰাহীটো সাফা কৰিব পাৰি এতিয়া কেৰাহীটো লৈ লৈছো আৰু কেৰাহীটো গেছত বহাই দিছো ইয়াতে 1 গিলাচ মানৰ পানী দিম 1 গিলাচ পানী দিছো ইয়াতে এতিয়া দি দিম ভীম জেলো দিব পাৰে নহবা সাৰ্ফ থাকিলে সাৰ্ফও দিব পাৰে আৰু ইয়াতে দিম খোৱা সোডা এচামুচ এয়া দেখিছেনে খোৱা সোডা এচামুচ দিছো আৰু ভিনেগাৰ দিম হিচাপ মতে 2 চামুচ এই ভিনেগাৰ দি দিছো 2 চামুচ মান এতিয়া ভালদৰে এখিনি উতলিবলৈ দিম এইখিনি ভালদৰে এনেকে মিক্স কৰি লৈছো আৰু মিক্স কৰাৰ পিছত কেৰাহীতে পানীখিনি সাইডে সাইডে এনেকে চামুচৰ সহায়ত দি দিম সাইডে সাইডে তেতিয়া গৰম হৈ যাব তেতিয়া লেতেৰা বিলাকো কোমলি যাবগৈ এনেদৰে চামুচৰ সহায়ত দি মোৰ চেনেলটো যদি নতুন ভিউয়াৰ্স বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশন বোৰ পাই থাকিব আৰু যদি ভাল লাগিছে ভিডিওটো চাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ কমেন্ট কৰিব আৰু কমেন্টত জনাব নাপাহৰিব যে ভিডিওটো চাই কেনে লাগিলে একেবাৰে সহজ পদ্ধতিৰে দেখুৱাইছো স্কট বাইটো মানে পাত্তা নাপাব এনেকুৱা মানে কেৰাহী সাফা হৈ যায় এনে ঔষধৰ বাকলি এনেকে পকা যেনেকে খেলাই উঠিলে সাফা কৰিব পাৰি এনেকে ঔষধৰ কভাৰে যেকে পকা খেলাই উঠে সাফা এনেকে ঘৰতে সাফা কৰি চাব আমিও ঘৰতে এনেকে সাফা কৰো পকা বিলাকো সাফা কৰো ঔষধৰ কভাৰে কেৰাহী বিলাক লেতেৰা হলে কেৰাহী বিলাকো এনেকে সাফা কৰো এতিয়া কেৰাহীটোৰ পৰা পানীখিনি এখন কাঁহীত লৈ লম আৰু ঠাণ্ডা হ'বলৈ দিম 10 মিনিটৰ কাৰণে এতিয়া পানীখিনি ঠাণ্ডা হোৱাৰ পাছত এনেকুৱা ঔষধৰ কভাৰ এটা লৈ লব যিকোনো ঔষধৰ কভাৰ দি আপুনি সাফা কৰিব পাৰিব আৰু মই এতিয়া ঔষধৰ কভাৰ এটা লৈ লৈছো আৰু এখন কাপোৰ গৰম আছে তো হেকাৰণে এখন কাপোৰেদি কেৰাহীটো ধৰি লৈছো আৰু এনেকে মই ঘহি দিম আৰু অকন পানী দি ঘহি লব শুকাই ৰৈছে হেকাৰণে অকন পানী দিম পানী দি পেলাই এনেকে ঘহিম একো নালাগে আপুনি এই ঔষধৰ কভাৰ দি সাফা কৰিব পাৰিব আৰু দেখিছেনে কেৰাহীটোৰ পৰা কিমান লেতেৰা ওলাইছে আৰু মই এনেকে সাফা কৰি লম গুটেইখিনি সাইডে সাইডে আৰু এনেকে আপোনালোকে ঘৰতে সাফা কৰি চাবচোন আৰু কেৰাহীটোৰ পৰা দেখিছেনে আপোনালোকে কিমান লেতেৰা ওলাইছে একে কুলা পানী ওলাইছে কেৰাহীটোৰ পৰা এনেকে ঘৰতে সাফা কৰি চাবচোন আৰু মই হেতু সাইড ঘহা হৈ গল আৰু এটু সাইডো ঘহি লৈছো আৰু আগতকে কিমান পৰিষ্কাৰ হৈছে আপোনালোকে দেখিছেনে ঔষধৰ বাকলি এনেকে গুটে কেৰাহীটো এনেকে সাফা কৰি ললো আৰু অকন এনেকে ধুই লৈছো ধুই পেলাই অলপ পানীখিনি দি ভিজাই লৈছো তেতিয়া ঘহিবলৈ ভাল হ'ব সেইকাৰণে আপোনালোকক দেখুৱালো মই ঘৰতে কেনেকে কেৰাহীবিলাক সাফা কৰো আৰু বনাওতে হালধি এইবিলা মছলা দাগবিলাক বহি যায়গৈ আৰু গুছাবলৈ বহুত টান আৰু স্কট বাইটে ইমান সাফা নহয় সেইকাৰণে মই দেখুৱাইছো আপোনালোকক যে ঔষধৰ বাকলিয়ে কেনেকে কেৰাহীবিলাক মই ঘৰতে সাফা কৰো আৰু এই টিপছটো আপোনালোককো দেখুৱালো আৰু কেনে পালে জনাব নাপাহৰিব যে টিপছটো আপোনালোকক কেনে লাগিল